তই আজি মিডিয়াৰ আগত চিঞৰ বাখৰ কৰ কিবা কৰ মোৰ এইটো মেটাৰে নকৰে তই জুবিন গাৰ্গৰ বয়স কিমান জাননে জুবিন গাৰ্গৰ বয়স 50ৰ ওপৰত 50ৰ ওপৰত তোৰ বয়স কিমান 21 বছৰ হয়নে 21 বছৰ বয়সত তোৰ ভালকে উত্তি পিলে এতিয়া গাখীৰ ওলাব গম পাইছ নাই আপনি জাতিৰ কাৰণে গান গাইছে গান গাই আপোনাৰ নিচিনা মদ খাই মাতলাবি কৰা নাই মদ খাও নাই সঁচা কবি মই মদ খাওঁ জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন এতিয়া সুধিব বিচাৰিছো জুবিন গাৰ্গ তোৰ দেউতাৰ বয়স চাগে জুবিন দাতকে কমে হ'ব কাৰণ তোৰ যদি 21 বছৰ তোৰ দেউতাটো বহুত ডেকা হৈ আছে এতিয়াও এটা কাম কৰ তই তোৰ বাপেৰে খোদ তোৰ বাপেৰে জুবিন গাৰ্গক চিনি পাব কথাটো বুজি পাইছ নাই মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে তই জাতিৰ কাৰণে তই কি কৰিছ তই কি কৰা নাই তেতিয়া তোৰ লখিমপুৰৰ মানুহে কৈ আছে তইতো নকৰিবি মই ক'লো তো মই বুজি পাইছো ব্যক্তিগত হিচাপে বহুত ভাল পাওঁ পাৰ্চনেলি বহুত টকা পইচা দি অসমৰ ৰাইজক বহুত সহায় কৰিছে আমি নৱপ্ৰজন্মৰ সাৰ্থক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ জুবিন গাৰ্গক মই কৈছো কৰো বুলি Change this attitude. Don't do this kind of things in front of me. জাতীয়তাবাদৰ ক্ষেত্ৰত আমাৰ বেছি attitude আছে তোতকে নেক্সট টাইমৰ পৰা যাতে কাম নকৰ বস্তুটো বুজি পাইছ তো